প্ৰথম প্ৰশ্ন তোমালোকে কোৱা আমি হাতত এইটো কি পিন্ধো ঘড়ী পিন্ধো ঠিক আছে এই ঘড়ীটো আৰু ঘৰত থকা ঘড়ীটো নামো কিন্তু বেলেগ ইংৰাজীত সেই আমি যেহেতু ঘড়ী বুলি কওঁ অসমীয়াত কওঁ ঠিক আছে তো কেতিয়াবা আমি হয়তো কিছুমান শব্দ ইংৰাজীত কওঁ আমি অসমীয়াত কি হয় আমি তাকে নাজানো কিন্তু এইবাৰ তোমালোকে কোৱা যে এই আমি পিন্ধা এই হাত ঘড়ীটোক আমি ঘড়ী বুলি কওঁ ঠিক আছে হাত ঘড়ী কিন্তু ইংৰাজীত কি বুলি কোৱা হয় ওৱাচ কণমানি কেইটা কিন্তু বহুত টেঙৰ আছে সোধাৰ লগে লগে আনসাৰ ওৱাচ গম পাই গলা মানে ন বহুত টেঙৰ তোমালোকে কোন স্কুলত পঢ়া ইংৰাজী স্কুলত পঢ়া তো ঠিক আছে শুদ্ধ উত্তৰ কণমানি কেইটা শুদ্ধ উত্তৰ দিলে হয় হাত ঘড়ীটোক ওৱাচ বুলি কোৱা হয় এইবাৰ মই আগবাঢ়িছো দ্বিতীয়টো প্ৰশ্নলৈ এইবাৰ তোমালোকে কোৱা আমি কৰবাত গলে আমি যেহেতু ঘৰখন বা গেটখন তলা মাৰি থৈ যাওঁ ঠিক আছে ঘৰখনৰ মানে দুৱাৰটো বা গেটখন তলা মাৰি থৈ যাওঁ কিন্তু সেই তলাটোক আমি অসমীয়াত বাৰু তলা বুলিয়ে কওঁ ঠিক আছে তো সেই তলাটোক ইংৰাজীত কি বুলি কোৱা হয় লক লকে হয় কিন্তু লক কি কলা তুমি নহয় লক হয় লক আৰু তোমালোকে কি কৈছা তোমালোকৰ হোৱা নাই সেই তলাটোক ইংৰাজীত কোৱা হয় লক লক ঠিক তো এইবাৰ আগবাঢ়িছো তাৰ তৃতীয়টো প্ৰশ্ন এইবাৰ তোমালোকে কোৱা যিহেতু এতিয়া গৰম পৰিছে কিন্তু লাহে লাহে ঠাণ্ডা আহি আছে ঠিক আছে তো ঠাণ্ডাৰ দিনত আমি যে কম্বল লওঁ অসমীয়াত আমি কম্বল কওঁ তো সেই কম্বলখনক ইংৰাজীত কি বুলি কোৱা হয় তো কি বুলি কয় সম্পূৰ্ণ শুদ্ধ উত্তৰ সেই কম্বলখনক আমি কিন্তু ব্লেংকেট বুলি কওঁ কিন্তু আমি অসমীয়াটো ব্যৱহাৰ নকৰো হয়নে আমি ডাইৰেক্ট কওঁ ব্লেংকেটখন আনচোন ঠাণ্ডা লাগিছে হয়নে নাই কম্বল সেইখন আমি অসমীয়াত কম্বল বুলি ক'ব লাগে আৰু ইংৰাজীত ব্লেংকেট ঠিক আছে কিন্তু আমি ব্লেংকেটটোহে বেছিকৈ ব্যৱহাৰ কৰো তো এইবাৰ আগবাঢ়িছো চতুৰ্থ প্ৰশ্নলৈ 4 নম্বৰ প্ৰশ্নলৈ এইবাৰ হৈছে 4 নম্বৰ প্ৰশ্ন তোমালোকে 4 নম্বৰ প্ৰশ্ন এইবাৰ কোৱা যে আমি বিছনাৰ ওপৰত মানে যিখন পাৰো বিছনা চাদৰ বুলি কওঁ হয়নে কি বুলি কয় বিছনা চাদৰ তো সেই বিছনা চাদৰখনক ইংৰাজীত কিছুমানে ইংৰাজীতে ব্যৱহাৰ কৰে আমি কিন্তু বিশেষকৈ চাদৰ বুলিয়ে কওঁ তো সেই চাদৰখনক বিছনাত পৰা চাদৰখনক ইংৰাজীত কি বুলি কোৱা হয় আৰু যিসকলে সদায় আপলোড হৈ থকা ভিডিঅ'সমূহ চোৱা নাই তোমালোকে চাই ল'বা কিন্তু দেই কি বুলি কোৱা হয় বিছনাত পৰা সেই বিছনা চাদৰখনক নাজানো কম্বিলা বোলে নহয় হয় চব চাবোন তো ঠিক আছে তোমালোকে এইটো নোৱাৰিবা চাগে মই দুটা আখৰ মই কৈ দিছো আমাৰ চাই থকা কণমানি হওক বা আমাৰ দৰ্শকে আনসাৰ দিব ব আৰু চ বিছনা চাদৰখনক ইংৰাজীত কি বুলি কোৱা হয় আপোনালোকে উত্তৰ দিব এইবাৰ হৈছে পঞ্চম প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন ঠিক আছে তো তোমালোকে মনোযোগেৰে শুনিবা আমি খোৱা সেই বিছনাখনক আমি বিছনা বুলি অসমীয়াত কওঁ হয়নে কিছুমানেতো ইংৰাজীতে কয় অসমীয়াত নকয় তো সেই বিছনাখনক ইংৰাজীত কি বুলি কোৱা বেড নহয় বেড কি বুলি কয় বেড বুলি মানে সম্পূৰ্ণ শুদ্ধ উত্তৰ দিলে কণমানি কেইটাই মানে মই সোধাৰ লগে লগে তপৰাই আনসাৰটি দিয়ে দিলে যে বেড মানে কণমানি কেইটা অলপ চালাক আছে কিন্তু চালাক মানে কি কিছু কথা ইংৰাজী জানে কিন্তু ইয়াতে অনুমান কৰিব পাৰি এইবাৰ তোমালোকে কোৱা এইটো হৈছে 6 নম্বৰ প্ৰশ্ন আমি ফণীখন মানে কি তোমাৰ আচুৰিবলৈ মাথা আচুৰিবলৈ বা কেতিয়াবা কিবা অলপ চাবলৈ আমি আইনাই বুলি কওঁ ঠিক আছে সেইখন অসমীয়াত সঠিক অসমীয়াত কোৱা হয় দাপোন হয়নে
তো সেই আইনাখনক ইংৰাজীত কি বুলি কোৱা হয় কোনোবাই জানা? আইনা বুলি কোৱা হয়। আইনা বুলি কোৱা হয়। নাই কোৱা নাই। হে চিচা। কি চিচা। মিডিল নহয়, হৈছিলে অলপমান শব্দটো, কিন্তু মিডিল নহয়। গ্লাছ। নহয় নহয়, সেই গ্লাছ। চোৱা আইনাখনক কি হ'ব পাৰে? নাজানা? নহয়, তোমাৰ অলপমান হৈছিলে কিন্তু তোমাৰ শব্দটো হোৱা নাই। কণমানিটো কৈ আছিলে কিন্তু দেই কিবা এটা কি বুলি কৈ আছিলে? মিডল বুলি কৈ আছে, কিন্তু মিডল মানে হৈছে মাজত, ঠিক আছে, কিন্তু শব্দটো তেনে ধৰণৰে, কিন্তু মই কৈ দিছো মিৰৰ। মিৰৰ মিৰৰ। তো ইংৰাজীত কি বুলি কোৱা হয়? মিৰৰ। এইবাৰ হৈছে 7 নম্বৰ প্ৰশ্ন। আমি ব্যৱহাৰ কৰো মানে কি খোজ কঢ়া মানে ভৰিত যাতে কিবা নিবিন্ধে আৰু আমাৰ ভৰিখন মানে কি তোমাৰ পৰিষ্কাৰ হৈ থাকিবলৈ আমি কি পিন্ধো? চেণ্ডেল পিন্ধো, হয়নে? তো সেই চেণ্ডেল যোৰাক বা চেণ্ডেলটোক আমি অসমীয়াত চেণ্ডেল বুলিয়ে কওঁ। চেণ্ডেল, ঠিক আছে। তো ইংৰাজীত কি বুলি কোৱা হয়? চেণ্ডেল বুলি কয়। চাপ্পল সেইটো হিন্দীত কোৱা হয়। চেণ্ডেল। চেণ্ডেলটোতো আমি অসমীয়াতে কওঁ। চেণ্ডেলক খৰম বেলেগ, খৰম এইটো অসমীয়া শব্দ হয়, কিন্তু খৰম বেলেগ। খৰম আগৰ দিনৰ মানুহে পিন্ধিছিলে। আগৰ দুটা কোৱা। আগৰ দুটা লেটাৰ কোৱা। খৰমৰ কোনো ফিট নাছিলে। তো মই ঠিক আছে, মই প্ৰথম আখৰ দুটা কৈ দিওঁ, ঠিক আছে। প্ৰথম ছেকেণ্ড তাৰ লগত লাগি থকা দুটা আখৰ কৈ দিওঁ। SL। তাৰ লগৰ খিনি আখৰ খিনি মিলাই দিলে সেইটো শব্দ নহয়, হোৱা নাই। মই কৈ দিম নে? নহয়, শুজ মানে হৈছে জোতা। হোৱা নাই, তুমি ঠাইত বহা। তো মই কম নে চাই থকা দৰ্শকে ক'ব বাৰু? মই কম নে চাই থকা দৰ্শকে ক'ব? মই কৈ দিওঁ। চাই থকা দৰ্শকে ক'ব, ঠিক আছে। SL। তাৰ পিছৰ খিনি নিশ্চয় গম পাইছাই চাগে। তোমালোকে কমেন্ট কৰিবা যে চেণ্ডেলক অমুক বুলি কোৱা হয় বুলি কৈ দিবা, ঠিক আছে। কমেন্টত কৈ দিবা। SL মই প্ৰথম দুটা আখৰ কৈ দিলো, ঠিক আছে। তো এইবাৰ আগবাঢ়িছো 8 নম্বৰ প্ৰশ্নলৈ। আমি আমাৰ ঘৰখনক আমি ঘৰ বুলিয়ে কওঁ, সেইটো ইংৰাজীত কি বুলি কোৱা হয়? মানে তপৰাই উত্তৰ দিছে, সহজ পাইছে যে, মানে তপৰাই উত্তৰ দিছে হাউচ বুলি। মানে তথাপিও তোমালোকে আনচাৰটো যে দিছা তাৰ বাবে তোমালোকক ধন্যবাদ দিছো। হাউচ বুলি কোৱা হয়। এইবাৰ কিন্তু শেষৰ প্ৰশ্ন। এই শেষৰ প্ৰশ্নটো যদি তোমালোকে নোৱাৰা, মই নিদো, চাই থকা দৰ্শকলৈ মই আগবঢ়াম, ঠিক আছে। আপোনালোকে কোনটো কি হয় খালি কমেন্টৰ মাধ্যমত আপোনালোকে সুন্দৰকে জনাই যাব, ঠিক আছে। আমি ৰছী বুলি কওঁ, সেই ৰছীক আমি অসমীয়াত ৰছী বুলি কওঁ, ঠিক আছে। টান বস্তু হয়, সেই ৰছীৰে আমি বিভিন্ন বস্তু বান্ধো। তো সেই ৰছীক ইংৰাজীত কি বুলি কোৱা হয়? সেই সূতাক ইংৰাজীত কি বুলি কোৱা হয়? অসমীয়াত হোৱা নাই। অসমীয়াতেটো আমি সূতা বুলিয়ে কওঁ, কিন্তু অসমীয়াত মই কোৱা নাই ইংৰাজীত কি বুলি কোৱা হয়। কিছুমানে কিন্তু ইংৰাজীতে সকলো ধৰণৰ কথা বা এনে ধৰণৰ বস্তুৰ নাম ইংৰাজীতে কয়, অসমীয়াত মানে কি প্ৰায় কিছুমানে নকয়। হোৱা নাই। তো ঠিক আছে, এই উত্তৰটো আপোনালোকে দিব। মই প্ৰথম আখৰটোৱে কৈ দিছো, টি হ'ব, ঠিক আছে। টি মানে TH মিলি থ, ঠিক আছে। থ উচ্চাৰণৰ পৰা ষ্টাৰ্ট হয়, ঠিক আছে। তো আজিলৈ ইমানে। তো এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিবলৈ যিসকলে ইউটিউবত চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাইছে ফেচবুক পেজটি ফ'ল' কৰি দিব। আৰু এই কণমানি কেইটাই এই গেমটোত পাৰ্টিচিপেট কৰাৰ বাবে কণমানি কেইটাক মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ দিছো, ঠিক আছে। আৰু আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। তো আজিলৈ বাই বাই।